নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ জনাইছোঁ স্বাগতম। আজি বহুত দিনৰ মূৰত মই এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো গৃহিণীসকলৰ বাবে অতি দৰকাৰী। আমাক যিহেতু বাচন ধুবৰ কাৰণে পাকঘৰত ভীম চাবোনৰ দৰকাৰ হয় নহয়, আৰু সেই ভীম চাবোনটো মই আজি ঘৰতে বনাবলৈ লৈছোঁ। ভীম চাবোনটো মানে লিকুইডটো বনাবলৈ লৈছোঁ। আপোনালোকে চাওকচোন কেনেকৈ বনাবলৈ লৈছোঁ। 3টা কাজি নেমু লৈ ল'লোঁ, আৰু সেই কাজি নেমুকেইটা ভালদৰে এতিয়া টুকুৰা টুকুৰকৈ কাটি ল'ব লাগিব। এনেদৰে টুকুৰা টুকুৰকৈ মই সৰু সৰুকৈ কাটি ল'ম। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাবচোন, ঘৰতে ধুনীয়াকৈ বনাব পাৰিব আৰু খুব ধুনীয়াকৈ বাচনবোৰ চাফা হয়। আৰু আমি দোকানৰ পৰা কিনি অনাতকৈ ঘৰতে বনাই পেলাই এনেকৈ চেষ্টা কৰি চালেনো আমাৰ কি লাভ হয়। গতিকে চাবচোন সকলোৱে দেই। এতিয়া মই এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ, টুকুৰা টুকুৰকৈ নেমু 3টা কাটি ল'লোঁ। কাটি পেলাই এইখিনি এতিয়া মই প্ৰেছাৰ কুকাৰটোত 3টামান চিটি মৰাই দিম। 3টামান চিটি মৰাই দিব লাগিব। তাৰপৰা এইখিনি এতিয়া কুকাৰত ভৰাই দিলোঁ। ভৰাই দিয়াৰ পাছতে এতিয়া ইয়াত আমাৰ দৰকাৰ হ'ব এডোখৰ ভীম চাবোনৰ 5 টকীয়া পিচ ভীম বাৰ চাবোন লৈছোঁ, আৰু এইফালে পানী অলপ গৰম কৰি লৈছোঁ, আৰু এতিয়া কুকাৰটো তুলি দিলোঁ। এতিয়া ভীম চাবোনডোখৰ মই ধুনীয়াকৈ পিহনাখনত পিহি ল'লোঁ, দেখিছেনে? আৰু উতলাই লোৱা গৰম পানীখিনি এই ভীম চাবোনখিনিত দি দিম। এতিয়া ধুনীয়াকৈ দি দিয়াৰ লগে লগে ভীম বাৰ চাবোনখিনি গলি যাব। যিহেতু টুকুৰা হিচাপে থৈ দিলে বহুত টাইম লাগি যাব, সেইকাৰণে মই পিহনাখনতে পিহি দিলোঁ, আৰু এতিয়া অলপ টাইমৰ বাবে ঠাণ্ডা হ'বলৈ ৰাখি দিম। আৰু এইফালে কুকাৰে চিটি মাৰিব হ'ল। গেছ অফ কৰি দিলোঁ। এইখিনি দেখিছেনে? কুকাৰৰ পৰা উলিয়াই ল'লোঁ, আৰু এইফালে এইখিনি পানীখিনি। এইখিনি এতিয়া নেমুখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। মিক্সাৰটোত ধুনীয়াকৈ ভৰাই লৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মিক্সাৰটোত ভৰাই লৈ গ্ৰাইণ্ড কৰি ল'ম। ধুনীয়াকৈ এটা পেষ্ট কৰি ল'ম। পেষ্টখিনিৰ পৰা মানে মই চেপি পেলাই চেকনিখনৰ সহায়ত চেকি তাৰ ৰসটো উলিয়াই ল'ম। ইফালেতো পানীখিনি আছেই, ইয়াতে এই পানীখিনি দি পেলাই মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। চাই থাকিব দেই, সকলোৱে ধুনীয়াকৈ চাই যাব। এনেকৈ চেকনিখনৰ সহায়ত মই ধুনীয়াকৈ গোটেইখিনি চেকি ল'ম। এতিয়া দেখিছেনে? যিহেতু ডাঠ হৈ গৈছে, চেকনিখনত মানে সৰকিবলৈ অকণমান দিগদাৰ হৈছে, অলপ টাইম লাগিছে। আৰু অলপ টাইমৰ কাৰণে এনেদৰে টুকুৰিয়াই মোৰ 15-20 মিনিটমান সময় লাগি গ'ল এইখিনি কৰোঁতে। এইখিনি মই দেখুৱাই থকা নাই, আৰু অকণমান আপোনালোকক দেখুৱালোঁ কেনেকৈনো কৰিলোঁ। এয়া দেখিছেনে? ইমানখিনি ৰস ওলালে, আৰু এতিয়া এই ৰসখিনি মই ভীম বাৰ চাবোনখিনিত এড কৰিম। আৰু ইয়াত কি কি এড কৰিম এতিয়া জানেনে? ইয়াত এতিয়া মই 3 পৰা 4 চামুচ ভিনেগাৰ দিম। এই 3 চামুচ আৰু 1 চামুচ দি দিছোঁ, তেতিয়া বাচনবোৰ ধুনীয়াকৈ চাফা হ'ব। ভিনেগাৰ দিলোঁ। তাৰপিছতে আৰু ইয়াত কি দিম গম পাইছেনে? বেকিং চ'দাহে দেই, বেকিং পাউডাৰ নহয়। বেকিং চ'দা দিম। এইখিনি ধুনীয়াকৈ আগৰখিনি মিশ্ৰণখিনি মিলাই ল'লোঁ। এয়া মই বেকিং চ'দা মানে বেকিং পাউডাৰ টেমাটোত ভৰাইহে থৈছিলোঁ। বেকিং পাউডাৰ নহয়, কিন্তু এইখিনি বেকিং চ'দাহে। এয়া এনেদৰে ধুনীয়াকৈ সকলোখিনি গুলি ল'লোঁ, আৰু ফুলকৈ এচামুচ দিয়া নাই, আৰু অলপ কমকৈ দিছোঁ। এয়া বেকিং চ'দাৰে যিহেতু আমাৰ মানে তেল চিকটিখিনি ধুনীয়াকৈ, কেৰাহীত থকা তেল চিকটি, বাচনত থকা তেল চিকটিখিনি ধুনীয়াকৈ যোৱাত সহায় কৰিব। হ'লনে? এতিয়া ইয়াতে অকণমান ফুড কালাৰ দিছোঁ। যিহেতু ভীম চাবোনৰ কালাৰটো আছেই, আৰু ইয়াতে মানে ভীম লিকুইড আমি যিটো কিনিবলৈ পাওঁ সেইটো য়েল্ল' কালাৰ হয়, আৰু মোৰ ওচৰত ফুড কালাৰ য়েল্ল' কালাৰটো নাই, সেইকাৰণে মই এইটো অৰেঞ্জৰটোকে দি দিছোঁ। অকণমান কালাৰটো আনিবলৈ চেষ্টা কৰিছোঁ। নেমুখিনিতো অলপ য়েল্ল' কালাৰটো আহিছেই, ইয়াতো অলপমান দি পেলাই, কিন্তু একেবাৰে য়েল্ল' কালাৰ নহয়গৈ। কালাৰটোৰ লগত আমাৰ কোনো কথা নাই, মাত্ৰ আমাৰ বাচন চাফা হ'লেই হ'ল, যিহেতু মই ঘৰতেই বনাইছোঁ। 5 টকীয়া মানে এপিচ ভীম বাৰ চাবোনেৰে আৰু কম বস্তুৰে ঘৰতে কেনেকৈ বনালোঁ দেখিছেনে? এইয়া এতিয়া নেমুৰ ৰসখিনি ইয়াত এড কৰি দিলোঁ গোটেইখিনি। এয়া আমি 5 টকাত মানে এতিয়া 200মান টকাৰ
লিকুইড ভীম লিকুইড জেল কিনিবলৈ পালোঁ ঘৰতে। এই ফেনখিনি এতিয়া মই লৰাই দিয়াৰ কাৰণে উঠি গৈছে, পাছত ফেনখিনি নাইকিয়া হৈ যাব। লৰাই গোটেইখিনি মিশ্ৰণখিনি মিক্স কৰিব লাগিব এইফালে ধুনীয়াকৈ। আৰু এতিয়া মই এইটো বাচন ধোৱা মোৰ এইটো অলপমান ভীম জেল আছিলে ডাব্বাটোত, তাতে এইখিনি অলপ ভৰাই দিম। আৰু এইটো ভীম লিকুইডৰ বটল আছিলে, এইটো খালী হৈ থকা আগৰ, এইটোত অলপ ভৰাম। এই দুটাত হয়ো যিহেতু বেলেগত ভৰাব লাগিব চাগে, নুজুৰিবগৈ। এতিয়া মই জাৰ এটালৈ লৈ ল'লোঁ, নহ'লে সেইটোৰ পৰা ভৰাবলৈ অলপ অসুবিধা হ'ব। লৈ পেলাই এতিয়া এই বটলটোত ভৰালোঁ। তাৰপিছতে বটলটোৰ পৰা আকৌ ভীম লিকুইড থোৱা মই ডাব্বাটো যে, সেই ডাব্বাটোত ভৰাই ল'ম। এই মই দেখুৱাইছিলোঁ যে ডাব্বাটো, এইটো যদি কাৰোবাক লাগে তেতিয়াহ'লে কমেণ্ট কৰিব, মই এইটো লিংকটো দি দিম। মই এইটো ফ্লিপকাৰ্টৰ পৰাই আনিছিলোঁ। এইটোত কিন্তু ভীম লিকুইড থৈ লৈ ঘঁহিবলৈ বৰ ধুনীয়া, ওপৰৰ পৰা প্ৰেছ কৰি দিলে ধুনীয়াকৈ অলপ অলপকৈ ওলাই আহে। কমটি দামতে পাব, এইটো 100 টকাৰ ভিতৰতে পায়। কাৰোবাক যদি লাগে কমেণ্ট কৰিব। এয়া দেখিছেনে, এইটোত ভৰালোঁ এভাগ, ইটো বটলত ভৰালোঁ আৰু ডাব্বাটোত ভৰালোঁ। এতিয়া আমাৰ দেহাই হাতত লৈ পেলাই ফেনাইছেনে নাই ফেনোৱা তাই বোলে টেষ্ট কৰি চায়। সেয়া ফেনাইছে দেখিছেনে, পিছলৈ গৈছে, হাতত লৈ পেলাই তাই চাইছে। আকৌ এতিয়া ধুইও দেখুৱাব। টিফিনটোত অকণমান ভীমবাৰ মানে হেৰি নোহোৱাকৈ লাগি থাকিলে, অকণমান হেৰিকণ দেখিছেনে, নগলাকৈ লাগি থাকিলে। এতিয়া তাই ধুনীয়াকৈ লৈ ঘঁহি দেখাই দিলে তাই। আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন দেই। আজিলৈ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। বাই বাই।